আজি হৈছে সানডে আৰু আজি আমি অলপ আউটিংৰ কাৰণে আহিছিলো একচুয়ালি এইয়া ইফালে আছে নন্দিতা পাণ্ডে সবে চিনি পাইছে চাগে তাই বিয়াখন মই গোটেইখিনি দেখুৱাইছিলো তো আজি আমি চাৰিটা ফ্ৰেণ্ড মিলি পেলাই আউটিংৰ কাৰণে আহিছিলো কিন্তু বাহিৰত ইমান বেছি বৰষুণ এইফালে চাব পাৰিছে একদম বৰষুণ দি আছে তো এইফালে আছে ধৃতি হাই আৰু এইফালে আছে আমাৰ ইনজামুল আমি মাতো নিঞ্জা এই পুৰাত খোৱাত তো আমি আহিলো বহুত টাইম হ'ল আৰু এইফালে ইমান বৰষুণ তো আমি আহি পেলাই ধৃতিহঁতৰ ঘৰত বহি আছো আৰু এতিয়া এইফালে আমাক বায়ে খাবলৈ দিছে ইয়াক তো আমি এতিয়া খাম আৰু কোৱা কিবা কি কেনেকুৱা লাগিছে লগ পাই বহুত দিনৰ মূৰত লগ পাইতো ভাল লাগিছে কিন্তু আমি যাবলৈ ওলাইছিলো কিন্তু বৰষুণৰ কাৰণে যাব নোৱাৰে পাৰ এতিয়ালৈকে চাওঁ কি হয় এতিয়া তো আমি এতিয়া ধৃতিহঁতৰ ঘৰত আহিছো আৰু ধৃতিহঁতৰ ইয়াতে বা আছে কস্তুৰী বা আছে আণ্টি আছে চবকে দেখুৱাম ন ঠিক আছে খাই পেলাই দেখুৱাম খাই কৰি লওঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ এক অন্য ইউটিউব ভিডিঅ'লৈ যিহেতু মোৰ ব্লগটো আগৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ কিন্তু ভালকৈ স্বাগতম জনোৱাই নাই চ' স্বাগতমটোক জনাই ল'লোঁ আৰু এতিয়া আমি খাই আছোঁ গৰমা গৰম পুৰি আৰু খাবলৈ বিৰাটেই বেছি টেষ্টি তো ব'লক আমাৰ লগতে আপোনালোকেও খাই লওক তো এইফালে বাহিৰত দি আছে বৰষুণ আৰু আমি ভিতৰত খাইছোঁ একদম গৰম গৰম পুৰি তো খাই পেলাই মনটো ভালেই লাগি গৈছে বাই ইমান বেছি টেষ্টি বনাইছে আৰু সেইফালে বহি আছে আণ্টি লগতে এইফালে ইনজামুল বহি আছে আৰু এইফালে খাই আছোঁ মই তো বাহিৰত যিহেতু বৰষুণ দি আছে গতিকে আমি য'ত যাম বুলি ভাবিছিলোঁ এতিয়া ইয়াতে ফচি গ'লোঁ এতিয়াও যাব পৰা নাই কিন্তু বৰষুণটো কমিলে ওলাই দিম আৰু তো ইয়াতে ধৃতিহঁতৰ ঘৰতে আণ্টিয়ে ভাত খাবলৈ ক'লে আৰু আমি তাৰ পৰা আহি পেলাই আকৌ ইয়াত সোমাম আৰু ভাত পানী খাই তাৰপিছতহে যাম আৰু এইফালে এতিয়া আকৌ চাহ দিছে চাহ খাই আছোঁ আৰু এয়া এইফালে ষ্টাৰ্ট কৰিলেই সেয়ে আৰু চাহ খাই আছোঁ এইফালে তাই ছাৰ্ভ কৰি দিলে আৰু এতিয়া চাহখিনি খাই লওঁ আৰু সেইফালে যে আহি আছে তেওঁ হৈছে কস্তুৰী বা আমাক বহুত বেছি মৰম কৰে কস্তুৰী বাক বহুত দিনৰ পৰা চিনি পাওঁ আৰু খুব বেছি ভাল লাগিছে লগ পাই তো এইফালে আছে মই ভালকৈ দেখুৱাই দিম তো আমি এতিয়া চাহ পানী খালোঁ আৰু খাই পেলাই এইফালে বহি আছোঁ বৰষুণৰ কাৰণে যাব পাৰে এইফালে বাহিৰত পুৰা বৰষুণ আৰু কেতিয়া বৰষুণ কমিব এতিয়া ৰখি আছোঁ তো বৰষুণ এতিয়া কমা নাই আৰু এইফালে ইহঁতে ৰখি আছে পুৰা তো এতিয়া ধৃতিৰ মা আৰু কস্তুৰী বাক চিনাকি কৰি দিছে এইফালে বনাই আছে এইফালে আছে আমাৰ কস্তুৰী বা এইফালে আছে আমাৰ বা আৰু এইফালে আছে আণ্টি আণ্টিহঁতৰ ঘৰত আহি ভাল লাগিছে দেই আজি বহুত ভাল লাগিছে আহিম নিশ্চয় আহিম এইটো গোসাঁই ঘৰ আমাৰ গোসাঁই ঘৰ থাপনা আৰু থাপনা ভাল লাগিছে এইখন সৰু যে আৰু এইফালে চাহ পানী খাই পেলাই অলপমান ৰেষ্ট কৰিছোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ শ্ব'পিচবোৰ এনেকৈ সজাই ৰাখিছে আৰু এই গোটেইখিনি বোলে কস্তুৰী বাই কালেকশ্যন কৰিছে দেই কস্তুৰী বাই এইবোৰ ডিজাইন কৰিছে ইমান ধুনীয়াকৈ দেখি পেলাই কিন্তু বহুত মৰম লাগিছে আৰু এনেও এইবোৰ সজোৱা বস্তু চাই ভাল লাগে ন ছোৱালীবোৰতো খুব বেছি ভাল লাগে ময়ো ভাল পাওঁ আৰু এতিয়া বাহিৰত অলপ বৰষুণ কমিছে আৰু এতিয়া চাগে আমি ওলাই দিম আৰু তো সেয়ে এতিয়া অলপমান এইফালে ফটো চটো উঠি আছোঁ আৰু এতিয়া এইফালে আমি ফটো ল'ম আৰু ফটো ল'বৰ কাৰণে ইয়াতে আমি প্ৰস্তুতি চলাই আছোঁ এইফালে টাইমাৰ ছেট কৰিব তো ফাইনেলি ইয়াৰ পৰা ওলাই দিছোঁ এতিয়া আৰু বৰষুণডাল অলপ কমিছে কিন্তু পূৰাও কমা নাই এতিয়া তো চাওঁ কি হয় আৰু কলৈ গৈ আছোঁ একেবাৰে গৈ পালেহে দেখাম কাৰণ আমি ওলাওঁ আকৌ সোমাওঁ এতিয়ালৈকে ফিক্স হোৱা নাই ভাবি ৰাখিছিলোঁ কালিয়ে যাম বুলি কিন্তু এতিয়া চাওঁ কি হয় তো একেবাৰে গৈ পেলাইহে দেখাম জেগাটোত সেয়া চাওক ঘৰৰ পৰা বতৰটো মুকলি হোৱা দেখি পেলাই ওলাই আহিলোঁ কিন্তু ৰাস্তাত ইমান বেছি বৰষুণ আৰু এতিয়া আকৌ বৰষুণ ষ্টাৰ্ট হৈ গ'ল তো আমি এইফালে চাৰিটা এনেকৈ ৰখি দিলোঁ আৰু হেলমেট মূৰৰ পৰা খোলাই নাই কাৰণ ইমান বেছি পানী আৰু মানে যেতিয়া ওলাই আহিছিল তেতিয়া বৰষুণটো অলপমান কমিছিলে আৰু বতৰটো বহুত বেছি মুকলি কৰিছিলে কিন্তু এতিয়া নাই আগলৈ কি হয় ঠিক নাই আৰু দেই আমি ইয়াতে বৰষুণত ফচি আছোঁ এইফালে আকৌ যাম এতিয়া আকৌ যাম মানে বৰষুণ গৈ আছোঁ নেকি
লোকেল লাগা তো আমি ক'ত গৈ আছো এতিয়া নকওঁ একেবাৰে গৈ পেলাই দেখো তো এইফালে বাহিৰত পুৰা বেছি বৰষুণ দিলে আৰু আমি এয়া ৰাস্তাতে ৰখি দিলোঁ ইয়াৰ পৰা চাগে আৰু আগলৈ নাযাম ঘূৰি যামগৈ এতিয়া অলপ কমিলে আৰু সেয়া আৰু ইয়াতে মই আৰু নন্দিতা ৰখি আছোঁ আৰু ধৃতিহঁতে অলৰেডি আগবাঢ়ি গ'ল তো ইয়াতে অলপমান ৰখিছোঁ বৰষুণটো কমিলেহে কি হয় আৰু তো এইফালে আছে লেচু আৰু আমি বৰষুণৰ কাৰণে হেলমেট খোলাই নাই হেলমেট পিন্ধিয়ে বহি আছোঁ আৰু এইফালে বহি বহি লেচু খালোঁ এতিয়া আমি এইকেইটা বহি বহি খাই লওঁ ইয়াতে আমি ক'ত বহি আছোঁ সেইটো নেদেখুৱাওঁ বাৰু বহি আছোঁ এইফালে মই দেখুৱাই দিছোঁ আমি য'ত বহি আছোঁ একচুৱেলি এইটো হয় এটা মছজিদ আৰু আমি মছজিদৰ ভিতৰত যোৱা নাই কিন্তু এয়া মছজিদৰ এইফালে জেগা আছে যে এনেকৈ ইয়াতে বহি আছোঁ কাৰণ ইমান বেছি বৰষুণ নহ'লে একদম তিতি যামগৈ তো মানুহ এজনে ক'লে ইয়াতে বহিবলৈ ইয়াতে বহিলোঁ আৰু এয়া এইফালে আমি বৰষুণত বহি বহি খাই আছোঁ লেচু গছজোপা ইয়াতে আছে ভিতৰত আৰু ইয়াতে পাৰি আছিলে তো আমাক এই বৰষুণত বহি বহি লেচু খাবলৈ দিলে আৰু তো ইমান দেৰিৰ পৰা অকলে অকলে বহি আছিলোঁ আৰু বৰষুণটো কমিছে ইহঁতে আহিছে এতিয়া ইয়াতে আৰু এয়া মানুহজনে আকৌ লেচু দিলে আৰু এতিয়া সিহঁতক দি আছোঁ তো এয়াই আমাৰ আউটিং ইয়াতে বহি বহি আমি বৰষুণত এনেকৈ লেচু খাই পেলাই দিনটো পাৰ কৰিলোঁ আৰু এইখিনিতে কৈ দিছোঁ এইটো হৈছে ST চিমেণ্ট ছেমিনাৰী এইটো আছে আপোনাৰ শ্বিলঙনিৰ ওচৰত আৰু এইটো ভিতৰত মই আগে পিছে এদিনো যোৱা নাই সেইদিনাখনেই বৰষুণটো অলপ কমা দেখি জাষ্ট সোমাই আহিলোঁ কিন্তু ভিতৰত বহুত বেছি ধুনীয়া একদম গ্ৰীনেৰী হয় আমি ইয়াতে ৰখি পেলাই অলপমান ফটো চটো ল'লোঁ আৰু ভাল লাগিছে সোমাই ভিতৰত একদম ভিতৰলৈ যাব পৰা নাই কাৰণ যাব লওঁতেই বৰষুণ আহিলে তো কি আছে ভিতৰত মই ভালকৈ নাজানো আৰু এদিন যাম আৰু আমি যোৱা কথা আছিলে আচলতে বৰদোৱাত আজি আমাৰ ডেষ্টিনেশ্যনটো বৰদোৱাই আছিলে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি কিন্তু যোৱা নহ'লে এতিয়া বৰষুণ আৰু এনেকুৱা জেগাত যিহেতু এবাৰ যাম বুলি কৈ নগ'লে মনটো বেয়া লাগে গতিকে আমি সেইকাৰণে ওলাই আহিলোঁ যাম বুলিয়ে কিন্তু আনফৰ্চুনেটলি যোৱা নহ'লে আৰু এতিয়া ইয়াৰ পৰাই আমি উভতিলোঁ আৰু তো ইয়াতে আমি এইখিনিত ৰখি পেলাই মই আৰু তাই ফটো চটো অলপ লৈছোঁ আৰু এইফালে ধৃতি আৰু ইঞ্জা ৰখি আছে তো ইয়াৰ পৰা এতিয়া ওলাই দিম আকৌ আমি তাৰ পৰা ওলাই দিলোঁ আৰু এয়া এতিয়া আমি এইখিনি মেইন গেটৰ ওচৰত পালোহি আৰু চাওকচোন ৱেডাৰটো ইমান বেছি ধুনীয়া ইফালে পুৰা বৰষুণ দি আছিলে আৰু এতিয়া যিহেতু বৰষুণটো কমিছে ৱেডাৰটো একদম বহুত বেছি ধুনীয়া আৰু ইমান ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে তো আমি এয়া ফ্লাইঅভাৰ পাইছোঁহি আৰু তো এতিয়া আমি চিধা যাম ধৃতিহঁতৰ ঘৰত আৰু তাতে গৈ পেলাই আমি লাঞ্চ কৰিম এইখিনিতে কথা এটা কওঁ মানে বহুতে সুধি আছিল যে ইমান দিনে ভ্লগ কিয় দিয়া নাই বাদ দিলোঁ নেকি কিবা নাই তেনেকুৱা একো কথা নাই আচলতে কিবা অলপ কাৰণৰ কাৰণে মই মাজতে ভ্লগ কেইদিনমান গেপ গ'ল আৰু তাৰ ৰিজনটো জানিব হ'লে আপোনালোকে মোৰ নেক্সট ভ্লগটো চাব লাগিব আৰু তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব তো এয়া চাওক ভিডিঅ'টো ঘৰ গৈ পালোঁ আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ বহি পেলাই খাই আছে মানে এইফালৰ পৰা কষ্টৰি বাই কিবা কিবি দিলে বিস্কিটছ ফ্ৰুটছ কিবা কিবি আৰু মানে ইমান ধুনীয়াকৈ বহি খাই আছে ন বহুত বেছি কিউট লাগে আৰু চাওকচোন একদম মানুহৰ নিচিনাই লাগে ন দেখিব তো সেয়াই আৰু অলপমান ভিডিঅ' কৰিলোঁ আৰু ইমান মৰম লগাকৈ খাই আছিলে আৰু আমাক দেখিছে ভয়ো কৰা নাই অলপো মানে মৰম কৰিছে যে সিহঁতেও গম পাইছে আৰু এইফালে আমাৰ লাঞ্চ কৰাৰ টাইম হৈ গ'ল আহি পেলাই লগে লগে বাই এইফালে দিলে আৰু আমিতো ভিজি কৰি একদম অৱস্থা শেষ মানে অলপ ভিজিলোঁ তো এইফালে বায়ে এনেকৈ কাপোৰ দিলে আমি চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া আমি লাঞ্চখিনি পটককৈ কৰি লওঁ আৰু এইফালে ঢেৰ কিবা কিবি বনাইছে বহুত কিবা কিবি বনাইছে দুপৰীয়া খানাত ন বহুত কিবা কিবি বনাইছিলে বায়ে বহুত কিবা কিবি বনাইছে কিন্তু মানে ইমান বেছি টেষ্টি খানা দেখি পেলাই আমি থাকিব নোৱাৰিলোঁ খাই দিলোঁ ঘপাঘপ সেইকাৰণে উঠোৱা নহ'লে কিন্তু খানাবিলাক বহুত বেছি টেষ্টি বনাইছিলে আৰু বহুত বেছি ধুনীয়া খানা বনাই বায়ে খাই বহুত মজা লাগিছে খাই বৈ হৈ গ'ল আমাৰ এতিয়া বহি আছোঁ আৰু সেইফালে আছে আমাৰ কাপোৰ আৰু এতিয়া আমি ঘৰলৈ বুলি ওলাই দিছোঁ আৰু এতিয়া গধূলিয়ে হ'লহি তো নন্দিতাৰ বিয়াৰ পিছত মানে এনেকৈ ফাৰ্ষ্ট ওলাই আহিছোঁ আমি চাৰিটা একেলগে হয় যিহেতু তাই কৰিমগঞ্জত বিয়া হৈছে বহুত বেছি দূৰ হৈ যায় আৰু এনেকৈ তাই অহাও নাই আৰু বহুত দিনৰ পিছত লগ পাই পেলাই বহুত বেছি ভাল লাগিলে আৰু আমাৰ যিহেতু ডেষ্টিনেশ্যনটো যোৱা বেলেগত আছিলে কিন্তু আমি গ'লোঁ বেলেগত মানে গোটেই দিনটো আমি দ্বিতীয়তৰ ঘৰতে থাকিলোঁ কিন্তু যিয়ে নহওক বহুত বেছি ভাল লাগিছে তাত যোৱাতকৈ হয়তো আমি বেছি ফূৰ্তি কৰিলোঁ তো সেয়াই আৰু ভিডিঅ'জবোৰ চাই থাকিব কেনেকুৱা
কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে এটা লাইক কৰিব তো আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিব মৰম দি থাকিব লগ পাই আছোঁ নতুন এটা ব্লগৰ সৈতে